কৰিছে ভিডিঅ' নেকি ভিডিঅ' নে ফটো কোৱা এতিয়া যি কোৱা কৰি থাকা চা দুইটা নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত বৰ্তমান অসমত এটা অদ্ভুত যুগ চলি আছে আৰু সেইটো হ'ল মক্কেল যুগ ঠিক শুনিছে আপোনালোকে এই মক্কেল যুগৰ আৰম্ভণিৰ পৰাই অসমত বহুতো অদ্ভুত আৰু আচৰিত বস্তুবোৰ হ'বলৈ ধৰিছে ক'ৰবাত যদি অসমৰ ইউটিউবত ভগৱান ওলাইছে আৰু ক'ৰবাত আকৌ টিকটক কৰি কোনোবাই অসমক ৰিপ্ৰেজেণ্ট কৰি আছে আৰু কোনোবাইতো টিকটকৰ মহিমাত পৰি একদম মেখেলা চাদৰ পিন্ধিবলৈ লৈছে মানে বেলেগে এখন দুনিয়া চলি আছে আৰু কোনোবাইতো ফেচবুকত লাইভ আহি নিজৰ বাবুচনাৰ লগত প্ৰেম লীলাত লাগি পৰিছে মুঠতে কলো নহয় সব ফালে সকলো কাম সকলো বস্তুতে এই মক্কেল যুগৰ প্ৰভাৱ পৰিছে আৰু সব ফালে মক্কেল আৰু সিহঁতৰ মহান মক্কেলামীবোৰ ওলাই পৰিছে চবলক তেনে বেছি দেৰি নকৰি সেই মক্কেলবোৰ হাৰপিকে গা ধুৱাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা কথা কওঁ দিছ ভিডিঅ' স্পন্সৰ্ড বাই মক্কেল সংঘ আৰু আপোনালোকে যদি মক্কেল হ'ব বিচাৰে বা মক্কেল সংঘত সোমাব বিচাৰে তেন্তে টাউনপা নেগচি লৈ আৰু পিঠা চাফা কৰা ব্ৰাছে ভালকে ৰাতিপুৱাই গাটো ঘঁহি সেই এণ্ড্ৰইড মোবাইলটো লৈ সেই ল'ৰা ছোৱালী হ'ব পৰা এপছটো ডাউনলোড দি লাগি যাওক আৰু অতি সোনকালে আপোনালোকৰ মক্কেল হিচাপে স্বীকৃতি দিয়া হ'ব গানটো আৰম্ভ হোৱাৰ পৰা এইজনৰ নৃত্য দেখিছা কিবা খজুৱতি হৈছে নি বাৰু নহয় মানে বৰ বেলেগ এটা ৰকম ডান্স কৰিছে এইজনে মানে এইটো কোনটো ভাগত কৰিব বাৰু এই ডান্সটো মানে মাজে মাজে মূৰটো লৰাইছে আৰু এইটো কৰিছে এইজনটো আগৰটোতকৈ সাংঘাতিক নহয় মানে বৰ বেলেগ এটা ডান্স কৰিছে ই ডান্সৰ এটা বেলেগে ফৰ্ম উলিয়াই দিছে নহয় মানে ইয়াৰ কিবা খজুৱতি হৈছে নে পেলুৱে প্ৰব্লেম দিছে ইহে জানিব আৰু দেই মানে কি নাচিছে বে যি মন যায় নাচি দিছে আৰু উলিয়াই দিছে নিজৰ সুপ্ত প্ৰতিভা উসানিলনিৰ দৰে হিৰোইন নে লাগে কেটৰিনাৰ দৰে মডেলো নে লাগে গান শুনিলা সানি লনি কি যে হৈছে নহয় সানি লনি কেটৰিনাকো আহি সোমোৱাই দিছে আৰু অসমীয়া গানত আৰে ফাৰ্ষ্ট তাহাঁতৰ নামবোৰকে ফুটাই ল ন মুখত তাৰপিছত গান গাবি মানে অসমীয়া সংগীত জগতো বহুত মক্কেল সোমাই পৰিছে দেই নহয় মানে যি এগালমান লিখি গান বনাই দিয়ে আৰু মক্কেলবোৰে লিৰিক্স দেখিছা কলো নহয় পাৰে বুলিছো হেদে এনেকুৱা গান লিখিব নহয় মানে গানবোৰ লিখাৰ আগত এহেতগাল কিবা অখণ্ড নিচাত থাকে নি বাৰু এনেকুৱা সাংঘাতিক গান লিখে যে উসানিলনিৰ দৰে হিৰোইন নে লাগে কেটৰিনাৰ দৰে মডেলো নে লাগে ডান্স দেখিছা না চোলা লুটিয়াই লৈছেগে বাপেকে মুঠতে নাচিবই আৰু গানত আৰু কোৰিঅগ্ৰাফি কেমেৰামেন কোনো কম নহয় চবেই মুঠতে গান বনাবই আৰু মক্কেলামি কৰিবই উসানিলনিৰ দৰে হিৰোইন নে লাগে কেটৰিনাৰ দৰে মডেলো নে লাগে কি কম আৰু কোনো কম নহয় ল'ৰাকে চাবানে ছোৱালীকে চাবানে নে এই মক্কেলটো মূৰ জোকোৱা নৃত্যকে চাবা সব ফালে ক্ৰিয়েটিভিটি দেখুৱাই আৰু চেছ কৰিছে এহেঁতি আৰু গানো চলি আছে নৃত্যও কৰি আছে তাৰ মাজেদি আকৌ পাৰ হৈ গৈছে এই সৰু ছোৱালীজনী তাইও ভাবিছে চাগে কি ফকটীয়া চলি আছে এইখন আৰু বেছিকৈ চাইছে এই মূৰ জোকোৱা মক্কেলটো কথক নৃত্য ফাঁকি Daulia Suwali mere dil ki rani গাঁৱলীয়া ছোৱালী নহয় মানে বৰ বেলেগ পাগলামি এখন চলি আছে কিন্তু মানে কি ভাবি চিন্তি গান বনাই ভিডিঅ' বনায়ো এহেঁতি নহয় মানে মক্কেলৰ অভাৱ হৈছে নি মানে প্ৰত্যেক দিনে নতুন জইন হৈয়ে থাকে যে চব ছিংগাৰ হবলৈকে আহে মুঠতে কিবা এটা গা আৰু কিবা এটা ভিডিঅ' বনা বছ হৈ গ'ল আৰু কি আজিৰ পৰা ছিংগাৰ চালা এইবোৰ ফকটীয়া গান বনাই তহঁতি ছিংগাৰ নহও মক্কেলহে হবি আৰু এইটোৱে কিন্তু নাচিছে দেই সাংঘাতিক ডান্সাৰী মই কলো নহয় ভাল পোকে কামোৰা নৃত্য কৰিব পাৰিছে
বোপাইহতো কাৰ কি নাচিছ বাৰু এইখন মানে যাৰ যি মন গৈছে নাচি দিছ যে এটা কিন্তু খাটাং এহেততকে আমাৰ ৰাখু ককাই ভাল নাচে দেই লোকেল সিংগাৰ মই কাৰাম দেও গাঁৱৰ সকলোৰে জানা সঁচাই মই আদৰৰ নাজানে সকলোৱে মোৰ নাম নকি মৃদুল কলিতা মই সকলোৱে জানিবি ঐ অংকুৰ দাসকো তহঁতে পাহৰি নাযাবি ঐ ইউটিউবত আমাৰে ভিডিঅ' পাবি ঐ গাৰাম দেও বয়স লিখি চাৰ্চ কৰি চাবি ঐ এতিয়া বজাই থকা গীতটো নকি গাঁৱলীয়া ছোৱালী গাঁৱলীয়া ছোৱালী गालिया सुवाली मेरे दिल की रानी ये बहन जो सारे मिलके हमको पागल बना रहे हैं এইকণত এহেঁতি যিকণ গালে যি বুজালে মই আৰু একো নকলে মাত্ৰ এটাই কম আমাৰ মক্কেলৰ সম্ৰাটক এহেঁতি অতি সোনকালে পিছ পেলাই দিব ইণ্টাৰভিউ মাৰি খালো হাবাত ধৰি চাকৰি নাপাব ভচি দিয়া কৰি বিএ পাছ কৰি আছো ঘৰতে বহি খুৱাম কি আনি তোমাক লগৰী কৰি নোৱাৰি দেই চাব মই কলো নহয় যিমানটো সহ্য কৰিম বুলি ভাবিছিলো এহেঁতি তাতকেও ওপৰত গৈছে মানে জ্বৰ উঠাই দিব কলো নহয় প্ৰথমতে আহে মক্কেল টিকটকত অসমক ৰিপ্ৰেজেণ্ট কৰাখিনি আৰু তাৰ পিছত আহে মহা মক্কেল টিকটকৰ মহিমান মেখেলা ব্লাউজ পিন্ধাখিনি আৰু তাৰ পিছত আহে এহেঁতি বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা চ' পুনৰ লগ পাম মই এটি নতুন ভিডিঅ'ত বাই বাই